যাবাগে ন এই তোমাৰ চাহ তাহ খাই লৈছে দেই চবে যাব না যাব ন আপুনি আৰু পুৰা যাব ওলাইছে বেয়া লাগিছে এখন আহি গ'ল ট্ৰেইন বাই বাই দেই বাই বাই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মানে এনেই বনাই দিলোঁ কাৰণ কম আৰু অলপ লাহেকৈ ৰ'ব তো আজি আমাৰ মাহেঁতি আৰু কেনেকৈ দেখোন যাব এইটো যাব বিয়া খাবলৈ গুৱাহাটী ৰঙিয়ালৈ হয়নে নহয় তাৰপিছত মই ঘৰত থাকিম দেউতা থাকিব লগত তেনেহ'লে আজি ভিডিঅ'টো এনেই বনালোঁ আৰু কাৰণ কিবা এটা বহুত দিন নাই ভিডিঅ'টো কাৰণ আজি এটা ভিডিঅ' বনাই পিনে আপোনালোক দেখাওঁ বুলি ভাবিলোঁ আজি ঘৰৰ মানুহবিলাক যাব তো ষ্টেচনলৈ যাম ময়ো এতিয়া এইটো গুৱাহাটী যাব মোলৈ গুৱাহাটী কি আনিবি গুৱাহাটীৰ পৰা কি আনিম মোলৈ পইচা 5,000 লৈ আনিবি 5,000 খোৱা বস্তু লৈ আহিম মোলৈ মোৰ কাৰণে খোৱা বস্তু লৈ আহিবি তেনেকৈ চাৰ্ট পেকেটমান লৈছে আজি আনো দেই তো বেছি কথা নাথাকোঁ এতিয়া ষ্টেচন যাম মাহেঁতি ওলাই আছে পূৰা একদম কাপোৰ চাপোৰ জাপি মেলি ধুনীয়াকৈ সাজি কাচি ওলাইছে তেনেহ'লে চাই থাকক এইফালে চব গুৱাহাটী যাবলৈ সাজু এইফালে একদম ব্লগাৰ চাওঁ মোক তই এৰি থৈ গৈছে নাই চাওঁ চাওঁ দেখা গৈছে দেখা ব্লগাৰ দেখিছে মোক এৰি থৈ গৈছে অকলে অকলে এতিয়া মই ঘৰত থাকিব লাগিব অকলে অকলে আমি অঁ এতিয়া মই উঠি লওঁ ইয়াৰ দেই এইখনেই হৈছে আমাৰ নামৰূপ টাউনখন দেখিছে আপোনালোকে সৰু সুৰাকৈ আৰু টাউনে আৰু তো আমি এতিয়া বৰ্তমান গৈ আছোঁ টিকেট আনিবলৈ চাওক টিকেট আনিবলৈ গৈ আছোঁ আমি এতিয়া বৰ্তমান টিকেট আনিবলৈ গৈ আছোঁ ট্ৰেইনৰ টিকেট দুখন আনিব আছে তো পইচা দিব আছে 300 টকা চাওঁগৈ অলপ তাত টিকেট ল'ম তাৰপিছত ডাইৰেক্ট যাম ষ্টেচন আহি বৰ্তমান পাই গ'লোঁ ইয়াত টিকেট কাটিবলৈ চাওক হ'লে ন দেই গাইজ তাত মানে ভিডিঅ' এলাও নাছিলে তাত টিকেট চিকেট ল'লোঁ আৰু এখন চব টিকেটখন চব এখন মোৰ নাম নাই ইয়াত দেই মই নাযাওঁ ইয়াত অকল দুটা নাম আছে মাহঁতৰ নাম এটা আছে দাদা ধৰ তো এতিয়া আমি ইয়াত গাড়ীত উঠিম গাড়ীখন আহি আছে সেইফালে পৰা আহিব গাড়ীখন তো ডাইৰেক্ট যাম ষ্টেচন গুৱাহাটী যাব নাপালে ষ্টেচন যাম তো হয়নে নহয় এতিয়া গৈছোঁ মানে পালোহি ষ্টেচন আৰু এইটো হ'ল ষ্টেচন নতুনকৈ বনোৱা আৰু আকৌ নতুনকৈ বনাইছে আমাৰ কি সেইটো অভাৰব্ৰিজ বুলিয়ে কয় আৰু সেইটো বুলিয়ে জানো গৈ আছোঁ অভাৰব্ৰিজৰ ওপৰলৈ চাওক এফালে পৰা ধুনীয়া লাগিছে ন এয়া আৰু গোপা দেখিবলৈ ধুনীয়া লাগে হয় নহয় গাইজ আজি বহুত দুখ হৈছে মাহেঁতি গ'ল যাবগৈ গুৱাহাটী তো মই নাযাওঁ ঘৰকীয়া মোক লাগিছে এতিয়া বিদায় দিব আহিলোঁ ষ্টেচনলৈ তো চাওক ইয়াত মই এতিয়া ষ্টেচনতে আছোঁ আৰু অভাৰব্ৰিজৰ ওপৰত উঠি আছোঁ তো ট্ৰেইন আহিব 8:30 বজাত কামাখ্যাখনত যাব বোলে তো কি ক'ব আৰু ভাল লগা নাই কিবা এটা মা গৈছেগৈ ন ঘৰখনৰ মা থাকিলে কিবা এটা ভাল লাগে তো অকল থাকিব লাগিব দেউতা আছে বাৰু দেউতাৰ লগত যিমান যি হ'লেও মা থাকিলে ভাল লাগে হয় নহয় এইটো কথা আপোনালোকে মই যদি কৈছোঁ যদি মাক ভাল লাগে কমেণ্ট এটা দিব দেই গাইজ তেনেহ'লে ঘৰ যাব লাগিব মাহঁতৰ পৰা এপাক আহোঁগৈ ষ্টেচনৰ মানুহ চাওক অ' মাই গড ধেৰ মানুহ দেই এই যাবাগৈ আৰু ন যাবাগৈ আৰু ন এই তোমাৰ চাহ তাহ খাই লৈছে আৰু দেই চবে যাব না যাব আৰু ন আপুনি নহ'লে চবে যাব লৈছে মই যাব নাপাওঁ দেই বহুত দুখ চাই খাইছোঁ মোক চাহ খাই পূৰা ফূৰ্তি কৰি দিছে দেখিছে কিন্তু মই তাতে ফূৰ্তি নহয় ঘৰত গৈ মাংস দবাই ভাত খাম গাইজ ট্ৰেইন আহি গ'ল দেখিছে আপোনালোকে এখন ট্ৰেইন আহি গ'ল আৰু পূৰা যাব ওলাইছে বেয়া লাগিছে এখন আহি গ'ল ট্ৰেইন গাইজ পূৰা গৈ আছোঁ আমাৰ S6 বহুত আগত আছে গাইজ পূৰা গৈ আছোঁ বেগ লৈ পিনে দেখিছে বহুত দূৰত বাই বাই দেই বাই বাই এইটো 3 আৰু এটা এইটো পাওঁ এইটো বাই 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 এইটো আগৰটো যাবি দেই বাই বাই তো গাইজ মা বিদায় দিলোঁ এতিয়া আমি যাওঁ আমি ঘৰ যাওঁ ন এতিয়া মই এতিয়া ইউটিউবত দিম তো আমি এতিয়া ঘৰলৈ যাওঁ আমাৰ বাজেৰ লগত তো বাই বাই তো এতিয়া চুমুতে গৈ আছোঁ ঘৰলৈ
এতিয়া ঘৰত গৈ ভাতটো খাম আৰু চিধা শুম আৰু দেই এখন চব গৈ আছোঁ ষ্টেচনৰ পৰা ঘৰলৈ বাই বাই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনাৰ থকা বেল আইকন দবাই দিব ধন্যবাদ জয়